প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ বৃহত্তম ৰেল জংচনখনৰ নাম কি? উত্তৰ লামডিং। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ পুৰণি নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। 3 নম্বৰ কোৱেশ্চনটো হৈছে গুৱাহাটী কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? 1901 চনত। যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। 4 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়। 5 নম্বৰ কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম কি? উত্তৰ শৰাইঘাট দলং। 6 নম্বৰ কোৱেশ্চনটো হৈছে অসমত মুঠ মাটিকালি কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 7 নম্বৰ কোৱেশ্চনটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ প্ৰথম শ্বহীদ কোন? উত্তৰ গমধৰ কোঁৱৰ। 8 নম্বৰ কোৱেশ্চনটো হৈছে মহাত্মা গান্ধী অসমত কেইবাৰ আহিছিল? উত্তৰ 4 বাৰ। 9 নম্বৰ কোৱেশ্চনটো হৈছে মহাত্মা গান্ধী অসমত কিমান চনত আহিছিল? উত্তৰ 1921 চনত। 10 নম্বৰ কোৱেশ্চনটো হৈছে মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল? উত্তৰ নাথুৰাম গডছে। 11 নম্বৰ কোৱেশ্চনটো হৈছে মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1869 চনত 2 অক্টোবৰত।